দুধনৈত বন্যহস্তীৰ তাণ্ডৱ, হাতীৰ আক্ৰমণত থিতাতে নিহত এজন। গোৱালপাৰা জিলাৰ দুধনৈত বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত এজন লোক। অকলশৰীয়া বন্যহস্তীৰ আক্ৰমণত সংঘটিত এই শোকাবহ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ। মাছ ধৰিবলৈ গৈ পথাৰত নিশা কটোৱা 4জন লোকৰ ওপৰত পুৱতি নিশা আক্ৰমণ কৰিছিল হাতীটোৱে। 3জনে কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে এজন লোকৰ থিতাতে মৃত্যু হয়। নিহত লোকজন মাজজাখালী শিঙিজানি গাঁৱৰ মন্টু নাথ। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ আৰু আৰক্ষীৰ লোক। দুধনৈত পুনৰ বন্যহস্তীৰ আক্ৰমণত মানুহৰ মৃত্যু হোৱাৰ ঘটনাই উত্থাপন কৰিছে গুৰুত্বপূৰ্ণ প্ৰশ্ন। বন্যহস্তীৰ উপদ্ৰৱ ৰোধ আৰু মানুহৰ জীৱন সম্পত্তিৰ সুৰক্ষাৰ বাবে বন বিভাগ তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়া লক্ষণীয় হ'ব।